নমস্কাৰ মই চক্ৰবেণী শইকীয়া স্বাগত জনাইছো মোৰ অতীতৰ চেনেল অসমলৈ আশা কৰো সকলো ভালে আছে আজিৰ পৰা 4 বছৰমান আগতে প্ৰায় মই এটা ভিডিও দিছিলো প্ৰায় 4 বছৰমান আগতে এটা ভিডিও দিছিলো মনত নাই এক্সাক্ট ডেটটো Rubik's cube কেনেকৈ সলভ কৰিব পাৰি এই Rubik's cube টো কথা কৈছো এটো কেনেকৈ সলভ কৰিব প্ৰায় 25 মিনিট মানৰ এটা ভিডিও হ'ব বহুত দীঘলীয়া ভিডিও আৰু আপোনালোকে চাই থাকে বহুত আমনিও পাইছে আৰু বহুতে কমেন্টও কৰিছে যে তেওঁলোকে ভালকে ফৰ্মুলা বিলাক দেখা পোৱা নাই আৰু কোনোবা কেইটামান ফৰ্মুলা বুজি পোৱা নাই সেই কাৰণে আজি এটা সৰু ভিডিওত লৈ আহিছো যাতে মই ইয়াক পাৰ্ট কৰি 5 মিনিট বা 5 মিনিট 10 মিনিটৰ ভিতৰত এটা পাৰ্ট কৰি প্লানি 3-4টা মান পাৰ্টত যাতে আপোনালোকক কিউবটো কেনেকৈ সলভ কৰিব লাগে হেতু আপোনালোকক শিকাব পাৰো গতিকে চাই থাকক ভিডিওটো মই কিউবটোৰ ওপৰত সকলো ইনফৰমেশন দিম আৰু ফাৰ্স্ট লেয়াৰটো আজি কেনেকৈ সলভ কৰে হেতু ফাৰ্স্ট লেয়াৰটো শিকাম তাৰ পিছত থাৰ্ড লেয়াৰ তাৰ পিছত ফৰ্থ লেয়াৰ ইজি যদি ভিডিওটো ভাল পায় লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি আপুনি নতুন ভিউৱাৰ্ছ হৈতে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব চাই থাকক ভিডিওটো প্ৰথমে এটা দৰকাৰী কথা কৈ লৈছো আপোনালোকে যিকেইটা স্ক্ৰিনত দেখি আছে আৰ আপ আৰ ডাউন ইউ লেফট ইউ ৰাইট এইকেইটা আপুনি এখন কাগজত টুকি লওক কাৰণ এইকেইটা হৈছে ফৰ্মুলা নমস্কাৰ এইটোক কয় Rubik's cube এইটো 3x3 Rubik's cube নিশ্চয় চিনি পাইছে আপুনি এটো এতিয়া সম্পূৰ্ণ আনসলভ হৈ আছে ইয়াক মই মিলোৱা নাই এটো পুৰা মানে আনসলভ কৰি থোৱা আছে ইয়াক মিলাম কিন্তু প্ৰথমতে মই ইন্ট্ৰোডিউস কৰি ল'ব লৈছো ইয়াৰ সাইড গিটা এটো হল ফাৰ্স্ট লেয়াৰ আমি যোন ফালৰ পৰা নেচাও এই ফালৰ পৰা চালো এটো এটা সম্পূৰ্ণ লেয়াৰ বুলি কম এটো সব এই বস্তুটো সম্পূৰ্ণ এটা লেয়াৰ আৰু যেতিয়া এই দুটা লগ লাগিব এনেকে এই দুটা সম্পূৰ্ণ এই দুটা এই তলৰ দুটা সব এই দুটা হল সেকেন্ড লেয়াৰ আৰু ওপৰটো থাৰ্ড লেয়াৰ আমি এটা লেয়াৰ হিচাপে মানে কিউবটো সলভ কৰিব লাগে প্ৰথমতে আমি ফাৰ্স্ট লেয়াৰটো সলভ কৰিম এটো হল ফাৰ্স্ট লেয়াৰ আৰু ফাৰ্স্ট লেয়াৰ বুলি কোতে আমি কেনেকৈ এটা লেয়াৰ আইডেন্টিফাই কৰিম লেয়াৰ আইডেন্টিফাই কৰিবলৈ হলে এটা লেয়াৰ যেতিয়া আইডেন্টিফাই কৰিম তেতিয়া আমি চাম যে এই মাজৰ পিছটো কি আছে এই মাজৰ পিছটো আছে ইয়াত হোৱাইট আছে ৰেড আছে ইয়েলো আছে অৰেঞ্জ আছে হোৱাইট মানে মাজৰ পিছটো হোৱাইট মানে এই সাইডটো হোৱাইটে হ'ব লাগিব এই সাইডটো মানে হোৱাইটে আহিব বেলেগ আহিলে নিমিলে কাৰণ মাজৰ এই যেটো পিছ আছে সেন্টাৰ পিছটো এটো কেতিয়াও মুভ নহয় এটো কলকো মুভ নহয় কিন্তু সাইডৰ পিছ গিটা আমি এনেকৈ মুভ কৰিব পাৰো মানে ইয়াত আমি জায়গা চেঞ্জ কৰিব পাৰো ইহতৰ এনেকৈ ঘূৰাই আমি জায়গা চেঞ্জ কৰিব পাৰো কিন্তু মাজৰ পিছটো কলকো না যায় মাজৰ পিছটো সদায় ষ্টিক একে জায়গাতে ৰখি থাকে আৰু এটো হল কৰ্নাৰ পিছ এটো সাইডত থকা পিছ এটো কৰ্নাৰ পিছ আৰু দুটা কৰ্নাৰ পিছৰ মাজত থকাটো এটো হল এজ পিছ এজ বুলি কয় এটো হল দুটা কৰ্নাৰ মাজৰ পিছ এটো গতিকে হেগিটা মনত ৰাখিব লাগে এই মাজৰ পিছটো আপুনি সদায় মাজতে পাব এই মাজৰ পিছটো বেলেগলে না যায় এই যে মাজৰ পিছ দেখিছে এই মাজৰ পিছটো এনেকা দখলেহে আহিব আপুনি যিয়ে ফৰ্মুলা ইউজ নকৰক যিয়ে ট্ৰিক ইউজ নকৰক এই বস্তুটো সদায় এনেকা দখলে আহিব এই কৰ্নাৰ এই পিছটোলে না যায় মানে এটো হল কৰ্নাৰ পিছ যোনটো আপুনি 1 2 3টা পিঠি দেখিব তিনটা কালাৰ যোনটো দেখিব হেতু হৈছে কৰ্নাৰ পিছ আৰু দুটা কালাৰ যোনটো দেখিব হেতু হল মাজৰ এজ এটো এজ পিছ বিলাক সদায় এনেকা জায়গালেহে যাব এই দখত আছে নহয় এনেকা জায়গালে যাব বা এনেকা জায়গালে যাব বা এনেকা জায়গালে যাব বা এনেকা জায়গালে যাব বা এনেকা জায়গালে যাব কোনো বেলেগলে না যায় কিন্তু কৰ্নাৰ গিটা বেলেগলে না যায় কৰ্নাৰ গিটা অকল কৰ্নাৰ ঘুৰিব অকল এটো কৰ্নাৰ এনেকৈ ঘুৰিব বস্তুটো এই বস্তু গিটা বুজি ললে যে আমি অকল মুভ খিনি বুজিবলৈ আছে মুভ খিনি বুজিম সৰি মুভ খিনি হল এনেকুৱা এতিয়া আমি হোৱাইট লৈছো এতিয়া এই হোৱাইটটো যদি আমি ওপৰলৈ আনিবলৈ হয় জাস্ট এটো সব এটো জাস্ট ওপৰলৈ আমি আনিম এটো এটা হোৱাইট মিলি গৈছে আৰু এফালে গ্ৰীন মিলি গৈছে গ্ৰীন হোৱাইট গ্ৰীন হোৱাইট গ্ৰীন এই বস্তুটো এনেকৈ মিলাব লাগিব ফাৰ্স্ট প্ৰথমতে কি কৰিব লাগিব এটা প্লাস বনাব লাগিব ইয়াত এটো এটা প্লাস বনাব লাগিব প্লাসটো বনাই দেখাই দিছো আপোনালোকক কেনেকৈ বনাই প্লাসটো বহুত স্লোলি দেখাইছো কৰ্নাৰ পিছ গিটা নাচাব এই কৰ্নাৰ গিটা নাচাব কৰ্নাৰটো হোৱাইট আছে যদিও ইগনোৰ কৰক 1 2 3 4 এই চাৰিটা পিছ ইগনোৰ কৰক মাজতো প্লাস পাইছে নিশ্চয় আৰু প্লাসটো পোৱাৰ লগতে সক এফালে সেন্টাৰ পিছটো দেখিছে এটো সেন্টাৰ পিছটো ৰেড আছে তাৰ ওপৰ যেটো এজ পিছ আছে এটো ৰেড আছে ৰেড হোৱাইট ঠিক তেনেকৈ হোৱাইট অৰেঞ্জ ঠিক এফালে তেনেকৈ গ্ৰীন হোৱাইট এফালে তেনেকৈ হোৱাইট ব্লু এনেকৈ মিলাব লাগিব প্লাসটো বনাওতে সদায় এটো মনত ৰাখিব লাগিব যে তাৰ যেটো অপোজিট সাইডত যেটো থাকিব হেতু তাৰ সেন্টাৰ পিছৰ লগত মিলিব লাগিব কিন্তু এনেকৈ থাকিলে নহব মানে এটো অৰেঞ্জ মানে এটো আপোনাৰ ব্লু অৰেঞ্জ হোৱাইট এনেকৈ নহব হোৱাইট অৰেঞ্জ ব্লু এনেকৈ থাকিলে নহব এফালে তেনেকৈ ঠিক হোৱাইট
গ্ৰীণ অৰেঞ্জ এনেকৈ থাকিলে নহ'ব এইটো জাষ্ট মিলি থাকিব লাগিব অৰেঞ্জ হোৱাইট এইটো প্লাছটো প্ৰথমে আপুনি প্লাছটো বনাবলৈ চেষ্টা কৰক এতিয়া চাব ইয়াত আমাক কি লাগে এইটো চেণ্টাৰ পিচ হোৱাইট আছে নহয় এইখিনিত হোৱাইট লাগে আমাৰ এইখিনিত অৰেঞ্জ লাগে অৰেঞ্জ হোৱাইট লাগে গতিকে এই পিচটো আমাৰ চেঞ্জ কৰিব লাগে মানে এইটো ৰেড আছে এইটো য়েল্লো আছে গতিকে এই পিচটো সলনি বেলেগ এটা পিচ বহাব লাগে য'ত আমাৰ হোৱাইট আৰু অৰেঞ্জ থাকে সেই অৰেঞ্জৰ পিচটো আমি কেনেকৈ আনিম এতিয়া সাপোজ আমি ইয়াত বিচাৰিম এইটো মাজত আছেগৈ চব এইখিনিত আছেগৈ এই পিচটো আমাক লাগে ক'ত আমাক এইডোখৰত লাগে আৰু পিচটো আছে এইফালে গতিকে আমি কি কৰিম তাক তললৈ লৈ আহিম সদায় বা এনেকৈ ওপৰলৈ লৈ যাম বা এনেকৈ তললৈ লৈ আহিম কোনোবা এটা ডাইৰেকশ্যনত লৈ আহিম মানে তলৰ ফালে লৈ আহিম যাতে চেণ্টাৰ পিচটো বা তললৈ আনিম তাৰপিছত এইটো চব এইফালে গুচি আহিলে এইটো চেণ্টাৰ পিচ তাৰপিছত এনেকৈ মুভ কৰাম ত' মিলিছে নাই এইটো কিন্তু মিলা নাই গতিকে এটা ছাইড এইফালে লৈ গুচি গ'লোঁ এটা ছাইড এনেকৈ ওপৰলৈ দি দিলোঁ তো এইটো মিলি গৈছে এতিয়া হোৱাইটটো আহি গৈছে পকাই দিলোঁ চব হোৱাইট অৰেঞ্জ ঠিক তেনেকৈ আপুনি গোটেইকেইটা বস্তু মিলাই ল'ব গোটেইকেইটা মিলাই লোৱাৰ পিছত এইটোতো এটা মিলিয়ে আছে চ' মিলি থাকিলে আপুনি কি কৰিব এতিয়া চাব মোক এটা আনিবলৈ আছে মাত্ৰ বাকীকেইটাতো গোটেইকেইটা মিলি গ'ল গতিকে এইটো আনোতে হয়তো এয়া কোনোবা এটা অমিল হ'ব পাৰে সেইটো টেনশ্যন নল'ব হয়তো মই এতিয়া আপোনাক দেখাই দিছোঁ বস্তুটো এইটো চব এতিয়া এনেকুৱা জেগাত ফচি গ'ল মোৰ এইটো গুটিটো এইটো আপুনি ভয় খাব নালাগে ওপৰত এইকেইটা অমিল হৈ যাব বুলি ভয় খাব নালাগে জাষ্ট এনেকৈ টাৰ্ণ ল'লে এইটো এটা টাৰ্ণ মাৰিলে তলৰ লেয়াৰটো এটা টাৰ্ণ কৰি দিলে কিন্তু আগৰ যিটো এইটো পিচটো এই পিচটো আকৌ আগৰ জেগাত লৈ আহিলে চ' এতিয়া ৰেডটো ক'ত গ'ল ৰেডটো চব এটা পজিশ্যনত আহি গ'ল অট'মেটিক দেখিছেনে ৰেড হোৱাইট পকাই দিলোঁ প্লাছ হৈ গ'ল এতিয়া আহিব আপোনাৰ ফৰ্মুলা এতিয়া আপুনি আহিব এই কৰ্ণাৰ পিচকেইটা মিলাব লাগে কৰ্ণাৰ পিচকেইটাত কি বিচাৰিব লাগে কৰ্ণাৰ পিচকেইটাত চাব তিনিটা ছাইড চাব লাগিব এইফালে হোৱাইট আছে নহয় এফালে ব্লু আছে নহয় এফালে ৰেড আছে নহয় ৰেড ব্লু হোৱাইট সেই তিনিটা কালাৰ থকা পিচটো কৰ্ণাৰতে পাব আপুনি এই যিকোনো এটা কৰ্ণাৰতে পাব কি আছে এইটো চক ওপৰ কৰ্ণাৰটোতে আছে দেখিছেনে হোৱাইট ৰেড এটা ব্লু এই ব্লুটো লাগে আমাক এইডোখৰত ৰেডটো লাগে আমাক এইডোখৰত হোৱাইটটো লাগে এইফালে গতিকে এতিয়া আমি এইটো ওপৰলৈ মিলাই আছিলোঁ এতিয়া আমি কিউবটো সম্পূৰ্ণ ঘূৰাই ল'ম ঘূৰাই লোৱাৰ পিছত আমি ফৰ্মুলা ইউজ কৰিম যিটো ৰাইট আপ লেফ্ট ৰাইট ডাউন আপ ৰাইট আকৌ ৰাইট আপ লেফ্ট ৰাইট ডাউন আপ ৰাইট আকৌ এগেইন ৰাইট আপ মানে এইটো ৰাইট ছাইডটো আপ কৰিছোঁ তাৰপিছত আপাৰ লেয়াৰটো লেফ্ট কৰিছোঁ আকৌ ৰাইটটো ডাউন কৰিছোঁ আকৌ আপাৰ ছাইডটো লেফ্ট কৰিছোঁ চ' এনেকেই দেখিছে এইটো কৰ্ণাৰ পিছত আহি গৈছে এইটো আহি গৈছে নিশ্চয় বুজি পাইছে ঠিক এনেকৈ গোটেইকেইটা মিলাই ল'ব লাগিব এই ফৰ্মুলাটো মই স্ক্ৰীণত দি দিম বা আপোনাক মই লিখিও বুজাই দিম তাৰপিছত আহিব আমাক কি লাগে আৰু এফালে গ্ৰীণ হোৱাইট এণ্ড ৰেড লাগে এইটো চব গ্ৰীণ হোৱাইট এণ্ড ৰেড আছে এইটো আমি ক'লে আনি ল'ম য'ত লাগে তাৰ ঠিক অপজিটত আনি ল'ম এইডোখৰত লাগে আমাক তাৰ ঠিক ওপৰফালে আনি ল'ম চ' এটা মুভ কৰি দিলে এইটো ওপৰলৈ আহি গ'ল তাৰপিছত আমি ফৰ্মুলা ইউজ কৰিম চ' এতিয়া প্ৰথমে কি কৰিম আমি এইটো আছে নহয় তো ৰাইট আপ এইটো মানে ৰাইট ছাইডটো আপ কৰিছোঁ ওপৰলৈ দিছোঁ ৰাইট আপ মোৰ ফালৰ পৰা মানে মই আপোনালোকক দেখাম বাৰু মোৰ ফালৰ পৰা মুভকেইটা কেমেৰা এংগলটো চেঞ্জ কৰি পেলাই মই দেখাম তাৰপিছত আপ লেফ্ট মানে এই ওপৰ লেয়াৰটো বাওঁহাতে নিছোঁ বাওঁহাতে ঘূৰাইছোঁ আপ লেফ্ট তাৰপিছত ৰাইট ডাউন তাৰপিছত আকৌ আপ ৰাইট আকৌ এনেকৈ ঠিক চেম প্ৰচিজাৰ একেটাকে ফৰ্মুলাকে মই বাৰে বাৰে ইউজ কৰি আছোঁ যেতিয়ালৈকে কিউবটো সঠিক জেগাত অহা নাই চব মিলি গৈছে দেখিছে গ্ৰীণ ৰেড ঠিক আমাৰ এটা লাইন মিলিলেই আৰু মাত্ৰ এইফালে মিলাবলৈ আছে চ' এইখিনিতে অকণমান আমাৰ খেলি মেলি হৈ গ'ল তো বাকীকেইটা মিলাব লাগিব এতিয়া চব সম্পূৰ্ণ গোটেই গোটেই হোৱাইটৰ লেয়াৰটো মিলি গৈছে এফালে চব চেণ্টাৰ পিচটোৰ লগত মিলি আছে দেখিছে ৰেড মিলি গৈছে চব এই মাজৰ পিচটো আৰু এই লেয়াৰটো চাব মাজৰ পিচটোৰ লগত এই লেয়াৰটো মেটচ থাকিব লাগিব মানে তো হোৱাইটৰ এটা লেয়াৰ হৈ গ'ল বাকী ওপৰখিনি ইগন'ৰ কৰক এটা লেয়াৰ চাওক আপুনি এইটো এটা লেয়াৰ বুলি কয় এইটো ফাৰ্ষ্ট লেয়াৰটো মিলি গ'ল আজি ইমানখিনি শিকাইছোঁ ফাৰ্ষ্ট লেয়াৰটো কেনেকৈ মিলাই আৰু এতিয়া মই দেখাম মোৰ মুভকেইটা দেখাম এইটো চাওক ফাৰ্ষ্ট লেয়াৰ
ফাৰ্ষ্ট লেয়াৰটো গোটেইটো ছল্ভ হৈ গ'ল গতিকে এতিয়া মোৰ এংগুলৰ পৰা দেখাম আপোনালোকক আহক এতিয়া এতিয়া চাব দেই ড্ৰয়িংকেইটালৈ আপুনি ইমান মন নকৰিব কাৰণ মোৰ ছবি অঁকাত মই একেবাৰে বেয়া এইটো হ'ল ৰাইট ছাইড এইটো মানে আৰ লিখা আছে যে এইটো আৰ লিখা আছে যে এইটো ৰাইট ছাইড এইটো লেফ্ট ছাইড মানে কিউবৰ এইটো হ'ল এই লাইনটো হ'ল এইটো এইটো ৰাইট ছাইড বুলি ক'ম আৰু এইটো হ'ল লেফ্ট ছাইড মানে এইফালে বুজাই দিছোঁ এইকেইটা হ'ল এইটো হ'ল ৰাইট ছাইড আৰু এইটো হ'ল লেফ্ট ছাইড মানে এইটো ক'ম যে এইটো ৰাইট ছাইড যিটো মই পকাই আছোঁ এইটো ৰাইট ছাইড বুলি ক'ম সম্পূৰ্ণ ছাইডটো ৰাইট ছাইড এইটো সম্পূৰ্ণ এটা ছাইড পাক খাব যে এইটো ৰাইট ছাইড আৰু এইটো হৈছে সম্পূৰ্ণ লেফ্ট ছাইড আৰু এইটো হৈছে সম্পূৰ্ণ ওপৰ আপ আৰু এইটো হৈছে ডাউন চ' ঠিক তেনেকৈ এইটো হৈছে টপ আৰু এইটো ফ্ৰণ্ট এইটো বেক আৰু এইটো বটম টপ বটম ফ্ৰণ্ট বেক আৰু ৰাইট লেফ্ট ঠিক তেনেকৈ প্ৰথমে আমি ফৰ্মুলা ছাপ'জ যিকোনো এটা বস্তু ইউজ কৰিবলৈ এই পিচটো যদি এইডোখৰত লাগে আমি প্ৰথমতে কি ফৰ্মুলা ইউজ কৰিম এইটো বেলেগ জেগাতো থাকিব পাৰে এইটো বেলেগ জেগাত আছে ধৰি লওক এইফালে বেলেগ এফালে আছে কিন্তু ইয়াৰ ওপৰত নাই ঠিক প্ৰথমে আমি এনেকৈ মুভ দুটা দি পেলাই আনি ল'ম এই বস্তুটো য'ত লাগে আমাৰ তাৰ অপজিট ডাইৰেকশ্যনত আনি ল'ম ডাইৰেকশ্যন অনাৰ পিছত আমি কি ফৰ্মুলা ইউজ কৰিম ৰাইট আপ মানে এইটো চাব ৰাইট ছাইডটো ধৰিলোঁ নহয় ৰাইটটো আপ কৰিছোঁ মানে আপ কৰিছোঁ এনেকৈ চাওক ৰাইট ছাইডটো প্ৰথমে ধৰি লৈ আপ কৰিছোঁ ৰাইট আপ আৰু ওপৰ ছাইডটো এইটো আপাৰটো আপ লেফ্ট আপাৰ ছাইড লেফ্ট তাৰপিছত আকৌ কি কৰিছোঁ ৰাইটটো ধৰি পেলাই ডাউন কৰিছোঁ ৰাইট ডাউন আকৌ আপটো কি কৰিছোঁ ৰাইট কৰিছোঁ আকৌ ৰাইট আপ লেফ্ট আকৌ ৰাইট ডাউন আপ ৰাইট আকৌ ৰাইট আপ লেফ্ট ৰাইট ডাউন আকৌ আপ ৰাইট আকৌ ৰাইট আকৌ আপ লেফ্ট আকৌ ৰাইট ডাউন আকৌ আপ ৰাইট আকৌ ৰাইট আকৌ আপ লেফ্ট আকৌ ৰাইট ডাউন আকৌ আপ ৰাইট মিলি গ'ল আহি গ'ল জেগাত ঠিক এনেধৰণে আৰু ফৰ্মুলাকেইটা মই দি যাম মই যি গাই গৈছোঁ চব দি যাম খালি মুভকেইটা আপোনালোকে ভালকৈ শিকি লওক মুভকেইটা নিশিকালৈকে আপোনালোকে নোৱাৰিব মানে এইটো ৰাইট আপ বুলি কোৱাৰ লগে লগে চাব ৰাইট ছাইডটো যেতিয়া ৰাইট আপ বুলি কোৱাৰ লগে লগে এটা বস্তু চাই ল'ব এইটো হ'ল ৰাইট ছাইড যেতিয়া আমি এনেকৈ কিউবটো ধৰিম এইটো এটা কিউব এই কিউবটো এইটো হ'ল ৰাইট ছাইড এই ছাইডটো ক'ব ৰাইট ছাইড এই ৰাইট ছাইড এইটো সম্পূৰ্ণ এইটো ৰাইট ছাইডটো যেতিয়া মই ঘূৰাম এইটো মানে ৰাইট চ' এইটো হ'ল ৰাইট আৰু এইটো লেফ্ট এইটো চাওক এইটো মই কৰিছোঁ কি এইটো ৰাইট আপ কৰিছোঁ আৰু এইটো যদি আকৌ এনেকৈ পকাওঁ ৰাইট ডাউন হ'ব আৰু এইটো আপ এইটো লেফ্ট দিছোঁ মানে বাওঁহাতে দিছোঁ আপ লেফ্ট আকৌ এইটো যদি মই সোঁহাতে পকাই দিওঁ আপ ৰাইট হ'ব এইটো আৰু এইটো লেফ্টতো ঠিক তেনেকৈ লেফ্ট আপ লেফ্ট ডাউন আৰু এইটো আপ লেফ্ট মানে আপ লেফ্ট আপ ৰাইট এইফালে মাৰিলে এইটোৱে মাৰিছোঁ আপ লেফ্ট আৰু এইফালে মাৰিছোঁ আপ ৰাইট মানে আপাৰ ছাইডটো ৰাইটলৈ পঠিয়াইছোঁ সেইটোৱে মই স্ক্ৰীণত দি দিম ভালকৈ ফৰ্মুলাখিনি পাৰিলে মই লিখিও দিম আৰু মই স্ক্ৰীণতো দিবলৈ চেষ্টা কৰিম ধন্যবাদ ইমান সময় দি মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু যদি কিবা বুজি নাপায় আপুনি নিশ্চয় কমেণ্ট কৰিব বাই বাই ধন্যবাদ নেক্সট পাৰ্টৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ডেছক্ৰিপশ্যন চেক কৰক